হাইটি কত আছে ইয়ে দেখাই নাই দেখোন হেইটো এখানে আমাক সেই গুৰুত্ব নিদা হলাক সেই আসলে চলি এনে এৰা নেদা হৈছে হা ভাইটি বাপ্পা কত গেলি ইফালে আসন কুৰ কি আমাৰ লগত অলপমান কথা পাই ৰুমটোতে তাইৰ লগত মই থাকবা নালগে ভাইটি ৰুমটো পৰা ওলাই আতাই কিমান ঘৈণীৰ লগত থাকবি আর তাই কি তোক বা ব্রেইন ওয়াশ করছে আমার বিষয় না যা চা করবা দিনে দিনক দিনটো আরাম করে থাকলে আরো পাতলা বেরবো বাপ্পা দিনটো কেনেকৈ ৰুমত সোমাই থাকবা পাৰে ইয়ে এই ইমানটা আমি তাৰ বইনী আছোঁ বায়েক আছোঁ যে সিমান নাজনেয়ে খালি ফাৰাক কৰা ধান্দা আমাৰ কাৰণেতো চাহ কৰিব পাৰে ইয়াতে কি তাই ৰাণী হ'ব আহিছে নাকে এইগিলাখান আৰু মায়েও একো নকয় নহয় খালি তাই চাত দিব ভাইটি কো তুহু ইমান আটাবাৰী মাতি কিয় আছিলে আমি কিবা এটা কথা ডিছকাছ কৰি আছিলোঁ কো সোনকালে কো আৰু মোৰ ভাগিনকেইটা ক'ত গেল তাহাক লগিন মই কালি বাজাৰৰ পৰা চকলেট আনিছিলোঁ দিবাই পাৰা নাছিলোঁ তোৰ ঘৈণীয়ে আৰু আমাৰ কাৰণে আমাৰ চলিৰ কাৰণে চকলেট দিব তাইৰ পেটত আছে যা বা তাই ক'ৰবাত লুকাই থৈছে তাইকে সুধনি যা পাপা এই বাচ্চাটাৰ কেনেহেন ব্যৱহাৰে গোটেইকেইটাৰ ওপৰত ই তলত আৰু মই এনেকৈ নককান ইয়াতে বহি থাকবা লগা হৈছে কেৱল তাৰ কাৰণে তাক ভাল নাপালি মই এনেহেন হ'ব নালাগিলে হয় তাক ভাল পাওঁ কাৰণে মই আজি আহিলোঁ মই মাহঁত তলতে এটা কথা শুনা নাছিলোঁ কাৰো তলত শুনা নাছিলোঁ বায়েক এটাই মোকে টিচাৰ বাহিৰ কৰিছে একো এটা ক'বাই নোখোজে কিন্তু মোক কৈছিল মোক কোনোদিনা দুখ নেদো মোক কোনোবাই কিবা কথা ক'লে তাহাক গলতে বাহিৰ কৰিব কিন্তু চাইৰতাই ইয়াতে আহি বজাই লাগি আছে আৰু কেৱল চলিকেইটাৰ কথা চকলেট আনছে মোক খাৰ কথা দিছে মোক বদনাম দিছে মই বিয়া হ'বাই নালাগিছিল মোৰ বহুত ডাঙৰ ভুল হৈছে মই কি কৰোঁ এথেন মই মাক কৰি দি ভগৱান মোক মাফ কৰি দি মই আৰু ঘৰত যাওঁ দে মই মাক ফোন কৰি কওঁ দ মা মইতো কৈছিলোঁ না যে ইমানটা বেগ থাকাৰ মাজত আহিব নালাগে তই কৈছিলি তাহো সেনে নহ'ব পাৰে যে তাহো ভাল যা তোৰ কথা শুনি আৰু তাক মই ভাল পাই কেনে আহিছিলোঁ আজি তই চা বাৰান্দাত বহি মইজাত বহি মোক কিমান বদনাম গাই আছে মোৰ কথা কিমান কৈ আছে সি মোৰ ওচৰত অলপমান আহিলেও তাহাৰ কথা কেৱল মই যাম দে ঘৰত নিবা আহিবি তই মই একলাইতো ইমান বেডিং পত্ৰ লৈ যাব নোৱাৰোঁ তাকো নকওঁ মই তাহাৰ লগতে সুখী থাকক মই আহাই হয়তো ভুল হৈছিল মোক নামানলাক ইয়াতে আৰু তাহো মোক নাভাবলাক অলপো ভাল নাভাবলাক কিবা খালিয়ে মই পাতলাই পাৰিম সেইগিলাখান কথা কৈ থাকে মই ৰুমৰ পৰা গোটেই শুনি আছোঁ কিন্তু মই ওলাই জানাই কেৱল তোৰ কাৰণে তই কৈছিলি তাহাৰ লগত নালগিবি একো কথা নকবি ভাই বইনাকৰ মাজত নালগাবি একো কথা কাজিয়া নলগাবি মই এথেন থাকবা নোৱাৰোঁ মই যাওঁ দে সি একোৱেই নকয় বায়েকাৰ ওচৰত যাই কিনে উল্টি কথা পাতি আছে মই যাওঁ দে এৰে পৰা মই তাক বহুত ভাল পাইছিলোঁ মই এৰবা নোৱাৰোঁ এথেনক মই নাপায় আৰু তাক কিন্তু এই বায়েক এটাৰ কাৰণে ইমান হাৰামে মই থাকবা নোৱাৰা হৈছোঁ আৰু মই ইগান ঘৰত মোক ইমান গালি হপনি মই পাতলাই বাৰা চকলেট লুকাই থৈ এইগিলাখান কথা বদনাম কৰি থৈ মই যিমান যি বস্তু দিলেও মোক একো নকয় একো ভাল এটা নকয়ে মোক বায়ে সেনে কৰা নাছিল কিন্তু মাৰ লগতে ইয়াৰ কাৰণে মই কাজিয়া লাগছিলোঁ আজি এতিয়া আহি কেনে মোৰ এনে অৱস্থা মই ক'তো ফ্ৰী হ'ব নাপাওঁ সি মোৰ লগত আহিলে তাহাত দায় লাগে মোৰ বহুত ভুল আছিল ইয়ে ভালকৈ থাকক দে বায়েক তাৰ লগত পই যাওঁ দে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ আপোনালোকৰ সৈতে লগ পাই আছোঁ আৰু সোনকালে তেতিয়াহ'লে আজিৰ কাৰণে